প্রথম কোশ্চিন, কার রাজত্বকালত চেঙ্গিজ খা আহিছিল? ইয়ার উত্তর হল ইলতুৎমিছৰ রাজত্বকালত। নেক্সট কোশ্চিন, কুতুব মিনার নির্মাণ কার্য কোনে শেষ করেছিল? ইয়ার উত্তর হল ইলতুৎমিছ। নেক্সট কোশ্চিন, দিল্লির কোনজন সুলতানে জাকজমকতা ভাল পোৱা নাছিল? ইয়ার উত্তর হল নাসির উদ্দিনে। নেক্সট কোশ্চিন, আজমিরের বিখ্যাত মসজিদ আড়াই দিন কা ঝোপড়া কোনে নির্মাণ করেছিল? ইয়ার উত্তর হল কুতুবুদ্দিন আইবাকে। নেক্সট কোশ্চিন, আলাউদ্দিন খিলজিয়ে দিল্লির ওচৰত নির্মাণ করা নগরখনৰ নাম কি আছিল? ইয়ার উত্তর হল চিৰি। নেক্সট কোশ্চিন, কুতুব মসজিদৰ আলাই দরওয়াজা কোনে সজাইছিল? ইয়ার উত্তর হল আলাউদ্দিন খিলজিয়ে। নেক্সট কোশ্চিন, কোনজন দিল্লির সুলতানে নিজকে আলেকজান্ডার বুলি ভাবিছিল? ইয়ার উত্তর হল আলাউদ্দিন খিলজি। নেক্সট কোশ্চিন, জিয়াউদ্দিন বাৰাণী কোন? ইয়ার উত্তর হল এজন ইতিহাসবিদ। নেক্সট কোশ্চিন, মহম্মদ বিন তগলৰ কুশাসনৰ ফলত দক্ষিণাতত স্থাপিত হোৱা স্বাধীন ৰাজ্য দুখনৰ নাম কি? ইয়াৰ উত্তৰ হল বিজয়নগৰ আৰু বাহমনি ৰাজ্য। নেক্সট কোশ্চিন, তাইমুৰে ভাৰত আক্ৰমণ কৰাৰ সময়ত দিল্লীৰ সম্ৰাট কোন আছিল? ইয়াৰ উত্তৰ হল নাছিৰুদ্দিন মাহমুদ শ্বাহ। নেক্সট কোশ্চিন, সফৰনামা কোনে লিখিছিল? ইয়াৰ উত্তৰ হল ইবন বটুতা। নেক্সট কোশ্চিন, সৈয়দ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হল খিজিৰ খাই। নেক্সট কোশ্চিন, পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হল 1526 চনত। নেক্সট কোশ্চিন, পানিপথৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰ হল বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত। নেক্সট কোশ্চিন, পানিপথ বৰ্তমান কোন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰ হল বিহাৰত। নেক্সট কোশ্চিন, 1498 খ্ৰীষ্টাব্দত কমতাপুৰক কোনজন বংগৰ শাসনকৰ্তাই আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হল হোসেন শ্বাহ। নেক্সট কোশ্চিন, কোচ বংশৰ কোনজন ৰজা আকবৰৰ সমসাময়িক আছিল? ইয়াৰ উত্তৰ হল নৰনাৰায়ণ। নেক্সট কোশ্চিন, বিজয়নগৰ সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হল কৃষ্ণদেৱ ৰায়। নেক্সট কোশ্চিন, বাহমনি ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হল হাছান বা জাফৰ খাই। নেক্সট কোশ্চিন, গোলকুণ্ডা ৰাজ্য কোনে স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হল কুতুব শ্বাহ। নেক্সট কোশ্চিন, চাঁদ বিবি কোন ৰাজ্যৰ ৰাণী আছিল? ইয়াৰ উত্তৰ হ'ল আহমদনগৰৰ। নেক্সট কোশ্চিন, দিল্লীৰ কোনজন চুলতান হজৰত মহম্মদৰ বংশধৰ বুলি পৰিচয় দিছিল? ইয়াৰ উত্তৰ হল সৈয়দ বংশৰ খিজিৰ খাই। নেক্সট কোশ্চিন, মেয়াৰৰ শাসনকৰ্তাজনক কি বলা হৈছিল? ইয়াৰ উত্তৰ হল মহাৰাণা। নেক্সট কোশ্চিন, ৰামানন্দৰ বিখ্যাত শিষ্যজনৰ নাম কি? ইয়াৰ উত্তৰ হল কবিৰ। নেক্সট কোশ্চিন, শিখ ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰ হল গুৰু নানকে।